বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি বহুত পুৰণা বস্তু এটা আপোনালোকক দেখাবলৈ লৈছোঁ। মই আছোঁ বৰ্তমান অভয়পুৰত। তাকে আপোনালোকে হয়তো বহুত মানুহে পাহৰি গৈছে সেই বস্তুটো। এইটো আগতে যিবিলাক মানে গাড়ী মটৰ নাছিলে, যাতায়াত নাছিলে, সেই বস্তুটো আজি আপুৰুগীয়া হৈ গৈছে। সেইটোকে আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। তাকে বস্তুটো হৈছে এইটো হৈছে আপোনাৰ আগতে যিসকল মানুহে যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰিছিলে, এইটো হৈছে আপোনাৰ গৰু গাড়ীৰ চকা, যিটো আমিয়ে দেখি পোৱা নাছিলোঁ। আমি এনেই মোবাইলত দেখিছিলোঁ, আগৰ মানুহে কোৱা দেখিছিলোঁ। কিন্তু এই চকাযোৰ বা যিখন গাড়ী, গৰু গাড়ী, এই গৰু গাড়ীৰে যি গৰু গাড়ীৰ মালিক আছিলে, ছফিকুল বুলি কয় তেওঁৰ নাম। তেওঁ এই গৰু গাড়ীখনতে তেওঁ নিজৰ বিবাহ যি কৰাইছিলে, সেই বিবাহৰ দৰা হৈ গৈছিলে এই গৰু গাড়ীখনতে। চাওকচোন কি ধুনীয়াকৈ বনাইছিল, বহুত মজবুত। ইমান পুৰণা হ'ল যদিও আজিলৈকে সংৰক্ষণ হৈ আছে। তাকে মই আপোনালোকক দেখাবলৈ প্ৰায় সুখী হৈছোঁ, যিহেতু বহুত ধুনীয়াকৈ ৰাখিছে। তাকে ভিডিঅ'টো পাই যদি আপোনালোকে ভাল পায়, শ্বেয়াৰ কৰি দিব।